কিন্তু এতিয়া মই জানিব বিচাৰোঁ আচলতে প্ৰকৃততে ঘটনাটো কি হৈছিল আৰু কিয় এনেকুৱা হ'ব লগা হ'ল এনে এজন ব্যক্তিৰ লগত। এইগৰাকীয়ে গৰিমা শইকীয়া গাৰ্গ, যিগৰাকীয়ে নিজৰ স্বামী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতো তেওঁৰ লগত যোৱা কেইজনক, তেওঁৰ লগত থকা কেইজনক সন্দেহ কৰা নাছিল। বিশেষকৈ জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক বৌৱে ইমানেই বিশ্বাস কৰিছিল যে জুবিনদাৰ মৃত্যুৰ পাছত যেতিয়া অসমবাসীয়ে সিদ্ধাৰ্থক ফাইনালি গ্ৰেপ্তাৰ কৰা হ'ল চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। অসমত আহি বা দিল্লীৰ পৰা CID সকলে হেংকাপ লগাই সিদ্ধাৰ্থ শৰ্মা আৰু চেমকানু মহন্তক গ্ৰেপ্তাৰ কৰা হ'ল। এতিয়া তোমালোকে দেখিছা, নিউজত দেখি আছা, চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত 13 দিন হ'ল চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা লুকাই আছিলে। ফাইনালি আজি হেংকাপ লগাই CID সকলে অসমলৈ অনা হ'ল বা থানাত পঠোৱা হ'ল। তোমালোকে ভিডিঅ'টো চাই ল'ব আৰু কমেণ্ট কৰি জনাব যে চেমকানু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মাক আইনৰ সাজা দিব লাগে না নালাগে। আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া নিউজটো চাই ল'ব বা ভিডিঅ'টো চাই ল'ব। চেমকানুৰ মুখ কেনেকুৱা হ'ল, সিদ্ধাৰ্থ শৰ্মাৰ মুখ কেনেকুৱা হ'ল। এতিয়া বহুত মানুহে কৈ আছে এতিয়াই লাগিব দুৰ্গা পূজা, হেপ্পী দুৰ্গা পূজা। মানে চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়ালৈকে আমি পূজা চাব নাযাওঁ বা আমি পূজাত এনেকুৱা এটা সুখ নহ'ব বুলি কৈ আছিলে। এতিয়া মানুহবিলাকে কৈ আছে গ্ৰেপ্তাৰ কৰা হ'ল, আমি শান্তিকৈ মতে আমি পূজা চাবলৈ পাৰিম। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ কৈছিলে 6 তাৰিখলৈকে কিয় এনেকুৱা গিফ্ট হ'বলৈ লাগে, আমাক সোনকালে ন্যায় লাগে, সোনকালে ন্যায় পাবলৈ লাগিব। জুবিনদাৰ মৃত্যুৰ পিছত 13 দিনলৈকে ক'ত লুকাই আছিলে চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। এতিয়া ফাইনালি দিল্লীলৈ পৰা CID হেংকাপ লগাই আনিলে অসমলৈ বা অসমলৈ থানালৈ পঠুৱাই দিলে। তো আপোনালোকে ভিডিঅ'টো চাই ল'ব। অলপ ভাল পাইছোঁ, কিয়নো ক'ত যাব, পলাই ক'তো যাব নোৱাৰে। কোনোবা ৰজাই হওক, কোনোবা ৰাণীয়ে হওক, মানুহক বা হত্যা কৰিব বা কিবা এটা ভুল কাম কৰিলে ক'তো পলাই যাব নোৱাৰে। দিল্লী বা হওক, মুম্বাই বা হওক, ক'তো যাব নোৱাৰে। এদিন নহ'লেও এদিন চোৰে ধৰা খাবয়ে। ঠিক তেনেদৰে চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ গ্ৰেপ্তাৰ কৰা হ'ল। আপোনালোকে নিউজটো অলপ চাই ল'ব আৰু কমেণ্ট কৰি জনাব সিহঁতক কি সিদ্ধাৰ্থ বা কি কৰা হয়, আপোনালোকে কমেণ্টত কৰি জনাব। তো প্ৰথমবাৰ মোৰ চেনেলত স্বাগতম জনালোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, জুবিনৰ কাৰণে এটা ভালকৈ কমেণ্ট কৰি দিব। ভিডিঅ'টো চাই ল'ব আগত। কিন্তু এতিয়া মই জানিব বিচাৰোঁ আচলতে প্ৰকৃততে ঘটনাটো কি হৈছিল আৰু কিয় এনেকুৱা হ'ব লগা হ'ল এনে এজন ব্যক্তিৰ লগত। নাই, ঘটনাৰ পিছত সেই ঘটনা যেতিয়া খবৰটো পাইছিলোঁ তেতিয়া মই সিদ্ধাৰ্থকে সুধি আছিলোঁ, কাৰণ কাৰো ফোন লগা নাছিল। পিছলৈ কাৰো ফোন মই একেবাৰে নাপালোঁ। মই ইমান চেষ্টা কৰিছিলোঁ, বিচাৰিছিলোঁ যে মোক আচল ঘটনাটো কি হৈছে কওক। মই কৰি আছিলোঁ ফোন, মই খবৰ তেওঁলোকৰ পৰাই পাইছোঁ প্ৰথম। তাৰপিছত আৰু মই কাকো ফোনত নাই পোৱা, একো মানে ইমান বিচাৰিছিলোঁ যে তেওঁ ভণ্টি আৰু মই ইমান ৰিকুৱেষ্ট কৰিছোঁ সকলোকে যে মোক এবাৰ দেখুৱাই দিয়ক অন্ততঃ কি হৈছে, কেনেকৈ আছে। নাই, একো দেখিবলৈ নাপালোঁ, না ভিডিঅ' পালোঁ, না এটা হেৰি পালোঁ। তাৰপিছত কিন্তু ফেচবুকত বা হেৰিত এইবোৰ ভিডিঅ'বোৰ ওলায়ে আছে এটা এটাকৈ। শেষ মুহূৰ্তৰ ফটোও পাইছোঁ হস্পিটেলৰ ভিতৰত, কিন্তু সেইখন বহুত পিছত দেখিছোঁ। সেইদিনাখন মই চেমকানু মহন্তৰ কথা একো ক'বই নিবিচাৰোঁ, কাৰণ চেমকানু মহন্তই কিয় লৈ গ'ল, তাত গৈ পেলাই এজন বন্ধু বুলিয়ে অকল জুবিনৰ দৰে এজন ব্যক্তিক, এটা সত্তাক, এজন শিল্পীক কেনেদৰে ৰাখিব বিচাৰিছিলে সেইটো কথা মই একো বুজিয়ে নাপালোঁ। না কোনো মেডিকেল এছিষ্টেঞ্চ আছিল, না কোনো ছিকিউৰিটি আছিল, না তেওঁৰ প্ৰতি বিশেষ কিবা এটা মানে থকাৰ, তেওঁৰ খোৱাৰ, তেওঁৰ যত্নৰ কাৰণে কিবা এটা বিশেষ কিবা ব্যৱস্থা কৰা হৈছিল বুলিও মোৰ সন্দেহ আছে সেইবোৰ কথাত। আৰু একো কৰা নাছিল আচলতে। আৰু শেষ মুহূৰ্ততো দেখা গৈছে তাত যিসকল উপস্থিত আছিল, সিদ্ধাৰ্থই হওক, শেখৰে হওক, বা তাত উপস্থিত যিসকল অসম এছ'চিয়েশ্যনৰ যিকেইজন মেম্বাৰ আছিল, তেওঁলোকে জুবিনৰ কোনো সেই একদম ভাগৰুৱা অৱস্থাটো তেওঁক আচলতে আঁতৰাই আনিব লাগিছিল। সেই সময়ত তেওঁক পানীত নামিবলৈ দিয়াৰ কোনো কথা নাছিল। ৰাখিব লাগিছিল, সেইটো একদম সম্পূৰ্ণ দায়িত্ব আছিল সেইটো।
এইগৰাকীয়ে গৰিমা শইকীয়া গাৰ্গ, যিগৰাকীয়ে নিজৰ স্বামী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতো তেওঁৰ লগত যোৱা কেইজনক, তেওঁৰ লগত থকা কেইজনক সন্দেহ কৰা নাছিল। বিশেষকৈ জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক বৌৱে ইমানেই বিশ্বাস কৰিছিল যে জুবিনদাৰ মৃত্যুৰ পাছত যেতিয়া অসমবাসীয়ে সিদ্ধাৰ্থক দুখিছিল, তেতিয়া গৰিমা বৌৱে সিদ্ধাৰ্থৰ ফালে থিয় হৈ তেওঁক দুখ নিদিবৰ কাৰণে ফেচবুকত লাইভ আহি কৈছিল। কাৰণ তেওঁ বিশ্বাস কৰিছিল যে সমগ্ৰ অসমবাসীয়ে ক'লেও জুবিনদাক কোনেও হত্যা কৰিব নোৱাৰে, তাতে সিদ্ধাৰ্থ থাকোঁতে। সেয়েহে তেওঁ মানুহজনৰ চিজাৰ এটেক আহিলে বুলিয়েই চাগে বিশ্বাস কৰি লৈছিল, যিহেতু আগতেও তেওঁৰ এইটো হৈছিল। সেয়েহে অসমবাসীয়ে সিদ্ধাৰ্থৰ বিৰোধিতা কৰোঁতেও গৰিমা বৌৱে কাৰো কথা শুনা নাছিল, হয়তো পৰিয়ালেও, যাৰ কাৰণে কোনেও একো মাত মতা নাছিল। কাৰণ ইমান বছৰে জুবিনদাৰ ঘৰত সিদ্ধাৰ্থ নিজৰ পৰিয়ালৰ মানুহৰ দৰে আছিল, আৰু জুবিনদা বা জুবিনদাৰ পৰিয়ালে তেওঁক ইমানেই বিশ্বাস কৰিছিল আৰু জুবিনদায়ো তেওঁক ইমানেই মৰম কৰিছিল যে তেওঁ বোলে সিদ্ধাৰ্থৰ গাত টোপ এটাও কৰিবলৈ দিয়া নাছিল। গতিকে একো প্ৰমাণ নোহোৱাকৈ সিদ্ধাৰ্থৰ গাত তেওঁৰ পৰিয়ালে বাৰু কেনেকৈ দুখ দিব? তদুপৰি জুবিনদাৰ পৰিয়ালত কোনো অশিক্ষিত বা অজ্ঞানী মানুহ নাছিল যে জুবিনদাৰ মৃত্যু হ'ল বুলিয়েই জুবিনদাৰ লগত যোৱা ব্যক্তি কেইজনক দুখ দিব, একো নজনাকৈয়ে দুখ দিব। শেহতীয়াকৈ গৰিমা শইকীয়া গাৰ্গে কৈছে যে তেওঁলোকে জুবিনদাৰ মৃত্যুৰ 7-8 দিনৰ পাছতহে যিবিলাক ভিডিঅ' ক্লিপ ফেচবুকতে হওক বা ছ'চিয়েল মিডিয়াতে হওক ভাইৰেল হৈ আছিল, সেই ক্লিপসমূহ তেওঁলোকে 7-8 দিনৰ পাছতহে দেখা পাইছে। আৰু সেইবিলাক দেখাৰ লগে লগে তেওঁলোকে থানাত এজাহাৰ দিছে। গৰিমা শইকীয়া গাৰ্গে পৰিয়ালৰ হৈ থানাত এজাহাৰ দিছে। কিন্তু সেই এজাহাৰখন দিয়াত পলম হোৱাৰ বাবেই জুবিনদাৰ মৃত্যুৰ 2 দিন নহওঁতে একাংশই চিঞৰিবলৈ লাগি গ'ল যে গৰিমা শইকীয়া গাৰ্গে বাকী কেইজনৰ লগত লগ হৈ জুবিনদাক হয়তো হত্যা কৰিছে। এয়া চাগে এটা প্ৰি প্লেন, গৰিমা শইকীয়া গাৰ্গো ইয়াত মিলি আছে। আৰু এইটো এটা প্ৰি প্লেনিং আছিলে বাবেই গৰিমা শইকীয়া গাৰ্গে ছিংগাপুৰলৈ জুবিনদাৰ লগত নগ'ল। ৱাহ, কি সুন্দৰ! ধন্য এই সমাজ, ধন্য জুবিনৰ ফেক অনুৰাগী। ফেক অনুৰাগী বুলিয়ে কৈছো, কিয়নো জুবিনদাৰ মৃত্যুৰ 2 দিন পাছতেই, 2 দিন নহওঁতে একো কথা ভালকৈ নজনাকৈ জুবিনদাৰ মৰমৰ পত্নীক আঙুলি টোৱা কেইটা কোনো পধ্যেই জুবিনদাৰ সঁচা অনুৰাগী হ'ব নোৱাৰে। মামাই কোৱাৰ দৰে তেওঁলোক কেতিয়াও অসমীয়া সংস্কৃতিৰ মানুহ হ'ব নোৱাৰে। জুবিন গাৰ্গৰ পৰিয়ালৰ এজাহাৰ দিবলৈ 9 দিন সময় লাগিল, কিয়নো তেওঁলোকে কাকো সন্দেহ কৰা নাছিল। আৰু এই 9 দিন তেওঁলোকে 9 দিন বুলি নহয়, বৰ্তমানে তেওঁলোকে ইমানেই ব্যস্ত আছে যে হয়তো তেওঁলোকে ফেচবুক, হোৱাটছএপ চাবলৈ আপোনাৰ মোৰ দৰে সময় পোৱা নাই। তেওঁলোকে তেওঁলোকৰ ঘৰলৈ অহা মানুহবোৰক লৈ ব্যস্ত হৈ আছে। তেওঁলোকৰ ঘৰত ইমানেই ভিৰ, আপোনালোকে নিশ্চয় দেখিছে বা গৈছে, বহুতে দেখি শুনি নিশ্চয় বুজিছে তেওঁলোকৰ অৱস্থা কেনেকুৱা। গতিকে তেওঁলোকৰ অলপ সময় লাগিল আৰু কৈছে যে 7-8 দিনৰ পাছতহে তেওঁলোকে সেই ভিডিঅ'বিলাক দেখিছে আৰু লগে লগে তেওঁলোকে এজাহাৰ দিছে। আৰু ইয়াৰ পাছতো 7-8 দিন যে লাগিল বুলি কোৱা এই মূৰ্খ মূৰত ঘিউ নথকা সকলক মই আকৌ কৈছো, তেওঁলোকে আপোনাৰ মোৰ দৰে হোৱাটছএপ, ফেচবুক চাই থাকিবলৈ সময় পোৱা নাই। তেওঁলোকে সেই অৱস্থাত নাই। আপুনি যিমান কষ্ট পাইছে তাতকৈ 10 গুণ বেছি কষ্ট জুবিনদাৰ পৰিয়ালে পাইছে। আপুনিতো এতিয়া মাছে মাংসই ভাত খাই ধুনীয়াকৈ শুই গৈছে, কিন্তু জুবিনদাৰ পৰিয়ালে চাই আহিবগৈ এবাৰ তেওঁলোকৰ কি অৱস্থা হৈছে। তাৰ পাছত আহি আবুল তাবুল বকিব, ঘৰতে বহি বহি এনে পাগলৰ দৰে প্ৰলাপ বকি নাথাকিব। আৰু এসোপাইতো গৰিমাই জুবিনদাক আনিবলৈ যাওঁতে, এয়াৰপৰ্টৰ পৰা জুবিনদাক আনিবলৈ যাওঁতে গৰিমাই কি পিন্ধি গৈছে, কি মিলাই গৈছে, সেইবিলাকক লৈ সমালোচনা কৰিবলৈ লাগি গ'ল। মোৰ মতেতো গৰিমা শইকীয়া গাৰ্গে তেওঁলোকৰ বিয়াৰ কাপোৰ সাজ পিন্ধি সাজি কাচি যাব লাগিছিল তেওঁৰ মানুহজনক শেষবাৰৰ বাবে আদৰি আনিবলৈ, কিয়নো তেওঁ আৰু মানুহজনক কেতিয়াও নাপায়। শেষবাৰৰ বাবে সেই আদৰি আনিবলৈ গৈছিল। তাতে বোলে জুবিনদাই গৰিমা বৌক ধুনীয়াকৈ সাজি কাচি থাকিলেহে ভাল পায়। ভাল পায় বাবেই 30টা বছৰে তেওঁলোকে একেলগে আছিল। ঠিক আপোনালোকৰ মানসিকতা। জীৱনটোত চাগে অকল খাবলৈহে জীয়াই আছে। অলপ জ্ঞানী হ'বলৈ শিকক। আপোনালোকে ইমান নেৰ' মাইণ্ড লৈ জীয়াই আছে চাগে। আজি অসমখন দিনক দিনে ধ্বংস হৈ গৈ আছে, একো উন্নতি হোৱা নাই। অকল চৰকাৰক দুখ দিলেই নহ'ব। বাকী যিয়েই নহওক, জুবিনদাৰ পৰিয়ালৰ প্ৰতি মোৰ প্ৰথমৰ পৰাই বিশ্বাস আছিল আৰু বেলেগৰ আগতো এইবোৰ কথাই কৈ আহিছিলোঁ। সামাজিক মাধ্যমতো, ফেচবুকতো মই লিখিছিলোঁ। শেষৰ ফাললৈ যেতিয়া 90% মানুহে গৰিমা বৌক সন্দেহ কৰিবলৈ লৈছিল, তেতিয়াও কিন্তু মই তেওঁক তিল মানুহ সন্দেহ কৰা নাছিলোঁ।
তেতিয়াও মই তেওঁৰ পক্ষত মাত মাতি আহিছিলোঁ। বিভিন্নজনক কমেণ্টৰ ৰিপ্লাইও কৰিছিলোঁ। কিছুমানেতো ফেচবুকত বেয়াকৈ লিখি শেষত গৰিমা বৌয়ে যেতিয়া এজাহাৰখন দিলে তেতিয়া আকৌ ডিলিট কৰি দিয়া মানুহো মই দেখিলোঁ। মানসিকতা সলনি কৰক। জুবিন দাৰ দেশৰ মানুহ কিন্তু এনেকুৱা হ'লে নহ'ব। সকলো ভালে থাকক। এই গাইজ ভিডিঅ'টো আপোনালোকে দেখিছা। এতিয়া মোৰ ক'বলৈ ভাষা নাই। ঠিকে আছে বাৰু, গ্ৰেপ্তাৰ কৰিলে আইনৰ চাজা পাবলৈ লাগিব এনেকুৱা এটা ভাবি লোৱা। এতিয়া জানিব যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ধন্যবাদ জনাব লাগিব, কিয়নো ৰাইজৰ কোৱা মতে কাম কৰিবই লাগিব, নহয় জানো? ৰাইজে যি কোৱা মতে কাম চলিবই লাগিব। ঠিক তেনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ মতে কাম এটা চলিছে বা ন্যায় বিচাৰি আছে। ঠিকে আছে। এতিয়া আপোনালোকে ক'ব মই কোৱা এইটো কথা নহয়, এইবিলাক নিউজত চলি আছে, নহয় জানো? এতিয়া ভিডিঅ'ত কি ক'ম বাৰু, কোৱা শব্দ নাই। মোৰ মতে আৰু এটা চলিব লাগে যে এনেকুৱা শাস্তি পাবলৈ 2-3 দিনত জেলৰ পৰা ওলাই দিব নালাগে, কিয়নো সেই সকলো কমেণ্ট কৰি জনাই আছে যে 2-3 দিনতে ওলাই দিব, সেইবিলাক আইনৰ চাচা একো নহ'ব। সেইকাৰণে জিন্দাগী লাইফত বা কিবাত জেলতে থাকিব লাগিব চেমকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাই, এনেকুৱা এটা কথা কমেণ্টত মই দেখা পাইছোঁ। মোৰ মতেও এনেকুৱাই হ'ব লাগিব, কিয়নো মানুহে কিবা ভুল কাম কৰি যে তাক 2-3 দিনত জেলৰ পৰা ওলাই দিব এনেকুৱা নহয়, অলপ শাস্তি পাবলৈ লাগিব। তেতিয়াহ'লে অলপ গম পাব বা বুজি পাব। আপোনালোকে কি কোৱা কমেণ্টত কৰি জনাব। ঠিক আছে, এতিয়া ভিডিঅ'টো মই সেইখিনিতে থ'বলৈ বিচাৰিছোঁ। আপোনালোকে এটা কমেণ্ট কৰি জনাব আৰু কিদৰে পাইছে সিহঁতক জেলত পঠোৱাৰ কাৰণে তোমালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। সকলোৱে নিউজত দেখা পাইছে চাগে বা দেখা পোৱা নাই, সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, নেক্সট আপডেটত লগ পাম। থেংক ইউ ছ' মাছ, বাই বাই।